নমস্কাৰ মই ডিম্পী কলিতা এটিএম কি এইটো মই কৈ দিছোঁ আৰ্টিষ্ট টেলেণ্ট মেনেজমেণ্ট গতিকে সেইসকলক মেনেজ কৰা হ'ব যিসকলৰ টেলেণ্ট থাকে আৰু এইটো জনাই থওঁ অকল মানে গান গোৱাসকলেই নহয় যে গান গোৱাসকলে হেৰি কৰিব বহুত টেলেণ্ট থাকিব পাৰে হয়তো কোনোবাই নাটক কৰিব জানিব পাৰে কোনোবাই নাচিব পাৰে তেনেকুৱা থাকে গতিকে সকলোকে ইয়াতে সংযোগ কৰা হৈছে তাৰ লগতে আজি এটিএমৰ সদস্য হিচাপে মোক লৈছে প্ৰথমে আৰু মোৰ এটি গীত কৰিছিলোঁ দুৰণীতি এজনীকে শ্যামল দাই কৰিছিলে শ্যামল ভূঞা মিউজিক কৰিছিলে আৰু লিখিছিলে চন্দন মলৈ সেইটো ভিডিঅ' আচলতে বহুতে কৈ আছে ভিডিঅ' কৰিব লাগে কিবা কিন্তু এটিএমৰ প্ৰচেষ্টাতহে আচলতে আজি ভিডিঅ'টো হৈ উঠিলে মই আৰু এটা কাম আহি আছে উজ্জ্বল দাই কৰিব বুলি আশা কৰি থৈছোঁ গতিকে আশা কৰি থৈছোঁ নহয় হ'বই মানে বেলেগ গীত কৰা নাই এইটো গীতেই কৰিছোঁ অকণমান বেলেগকৈ কৰিছোঁ এইবাৰ এতিয়ালৈকে দুটা গীত কৰিলোঁ মই 2015 চনত কৰিছোঁ আৰু 17ত কৰিছোঁ দুটা মেলোডি হয় আচলতে এইটো বেলেগকৈ কৰিছোঁ সেইকাৰণে বেছি আশা কৰি ৰাখিছোঁ আচলতে যাতে আশাত আৰু চেষ্টা পানী নপৰে সেইটোৱে বিচাৰিছোঁ যে এতিয়া মোক সকলোৱে উৎসাহ দিব আগবাঢ়িবৰ কাৰণে ভালে বেয়াই যি দেখে বেয়া দেখিলেও ক'ব কিবা ভাল হ'লেও ক'ব গতিকে তেতিয়াহে আগবাঢ়িব পাৰিব অকল এজন মানুহৰ পৰা আচলতে ইমানখিনি আগবাঢ়িব নোৱাৰে গতিকে সকলোৰ পৰা পৰামৰ্শ বিচাৰিম মৰাণতে নহয় গোটেই অসম বিয়পি যাব এটিএম সেইটোৱে আশা কৰিছোঁ ধন্যবাদ নমস্কাৰ আজি এটা খুব সৌভাগ্যৰ কথা যে শিল্পীসকলৰ সুপ্ত প্ৰতিভাক বিকশাই তুলিবৰ বাবে আমাৰ মৰাণতে আৰ্টিষ্ট টেলেণ্ট মেনেজমেণ্ট চমুকৈ এটিএম অনুষ্ঠানটোৰ জন্ম হৈছে এই অনুষ্ঠানটোৰ যোগেদি আজি এটি প্ৰথম ভিডিঅ' চং আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে সকলোৱে শ্বেয়াৰ কৰিব গীতটিক আৰু আমাৰ এটিএম অনুষ্ঠানটোৰ দীৰ্ঘম্যাদী হোৱাত আপোনালোকে সহায় জনাব তাকে কৈছোঁ ধন্যবাদ অসমবাসীৰ এজনী খুব ধুনীয়াকৈ অডিঅ' ভিডিঅ' মৃদুল গগৈৰ পৰিচালনাৰে এটি ধুনীয়া গীতটি গাইছে ডিম্পী কলিতাই গীতটো সঁচাকৈ ভাল হৈছে আৰু লগতে ভিডিঅ'টো চাইছোঁ এইটো ভাল হৈছে আৰু এটিএম যিটো আমাৰ গ্ৰুপ এটা উলিয়াইছে মৃদুল গগৈৰ পৰিচালনাৰ লগত আছে কৌশিক আৰু আমাৰ ৰাৱণ আছে যিটো আৰ্টিষ্টবিলাকক লুকাই থকা প্ৰতিভাবিলাক বিকাশ কৰিবলৈ বা উলিয়াবলৈ আগবঢ়াই নিবলৈ যিটো এটা প্ৰয়াস কৰিছে তেওঁলোকে ছাকচেছ হওক আমিও লগত আছোঁ সহযোগিতাতে তাকে ক'লোঁ খুব সুন্দৰ গীত আৰু লগতে ডিম্পী ভণ্টিয়ে খুব ধুনীয়া গীতটো গাইছে ভিডিঅ'গ্ৰাফীটো ৰিয়েলি ভাল লাগিছে ভাল কথা কি তাতে মোৰ ষ্টুডেণ্ট এজনী আছে নিকিতা তাতে ভিডিঅ'ত চাইছোঁ সঁচাকৈ ভাল লাগিছে আৰু আপোনালোকে গীতটো ভিডিঅ'টো কৰি ল'ব বুলি আশা ৰাখিছোঁ লগতে ভাল লাগিলে নিশ্চয় দহজনক ডিম্পী কলিতাৰ এটা নতুন ভিডিঅ' দুৰণীতি এজনীকে খুব ধুনীয়া ভিডিঅ' আপোনালোকে চাব শ্বেয়াৰ কৰিব সকলোৱে আশা কৰোঁ সকলোৱে ভাল পাব আৰু মৃদুলদা আমাৰ সকলোৱে মৰম পায় তেওঁ পৰিচালনা কৰিছে আপোনাৰ ভিডিঅ'টো কোৰিঅ'গ্ৰাফী কৰিছে যথেষ্ট ধুনীয়া হৈছে আপোনালোকে শুনিব শ্বেয়াৰ কৰিব তাকে কামনা কৰিছোঁ আজি খুব ভাল লগা এটা দিন আজি মৃদুল দায়ে ইয়াত মৰাণত সকলোৱে মিলি এটিএম নামৰ এটা সংস্থা সৃষ্টি কৰিছে গ্ৰুপ সৃষ্টি কৰিছে যাৰ নাম হৈছে আৰ্টিষ্ট টেলেণ্ট মেনেজমেণ্ট এটিএম যাৰ দ্বাৰা আমাৰ অসমৰ গাঁৱে ভূঞে থকা যিমান প্ৰতিভা আছে প্ৰতিভাখিনি ল'ৰা ছোৱালীখিনিক উলিয়াই দিবৰ কাৰণে এটিএম নামৰ সংস্থাটো সৃষ্টি কৰিছে সেই সংস্থাটো আগবাঢ়ি যাওক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা দিছোঁ আৰু লগতে এটা নতুনকৈ এটা ডিম্পী কলিতা যোৰহাটৰ তেওঁ এটা নতুন ভিডিঅ' কৰিছে মৃদুল দাই ডাইৰেকশ্যন কৰিছে খুব ধুনীয়া হৈছে এই ভিডিঅ'টো প্ৰথম পদক্ষেপ আপোনালোকে এই ভিডিঅ'টো চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব থেংক ইউ আৰ্টিষ্ট টেলেণ্ট মেনেজমেণ্ট আপোনালোকে যি প্ৰচেষ্টা হাতত লৈছে যি উদ্দেশ্যে আপোনালোকে আগবাঢ়িছে তাত আপোনালোকে সফল হওক আমাৰ শুভেচ্ছা শুভকামনা সদায় আছে থাকিব অল দ্য বেষ্ট